নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভিডিঅ'ৰ আৰম্ভণিতে কওঁ আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে যিটো নামেৰে ইউটিউবত চাই আছে আমাৰ ভিডিঅ' হিয়াজ কালেকশ্যন, সেই নামেৰে আমাৰ দোকানখন ৰখা হৈছে। আৰু আপোনালোকে যদি আমাৰ দোকানলৈ আহিব বিচাৰে তেতিয়াহ'লে আমাৰ দোকান ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে খোলা থাকে। আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি যেতিয়াই মন যায় তেতিয়াই আমাৰ দোকানলৈ আহিব পাৰিব। লগতে আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ যদি কিনিব বিচাৰে তেতিয়া ভালকৈ চাই কিনিব পাৰিব। লগতে আৰু যিসকলে আহিব নোৱাৰে, তেওঁলোক দূৰৰ আহিবলৈ অসুবিধা, তেওঁলোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোত তেওঁলোকে কল কৰিব অথবা হোৱাটছআপ কৰি কাপোৰযোৰ বুকিং কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'ত আপোনালোকে পাব মিচিং পদ্মিনী কাপোৰ আৰু ধুলাই পাটৰ ৰিহাযোৰা লৈ আহিছোঁ। লগতে ধুলাই পাটৰ ছিংগল ৰিহা পাব। আপোনালোকে বিচাৰি আছিলে, বহুতে মোৰ ষ্টক শেষ হৈ গৈছিলে, পুনৰ আহিছে। আৰু লগতে আপোনালোকে পিয়ৰ নুনিৰ মেখেলা চাদৰ দেখিবলৈ পাব। গতিকে ভিডিঅ'টো একেবাৰে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে আপোনালোকৰ ফেমিলি মেম্বাৰ্ছ বা ফ্ৰেণ্ডৰ লগত আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে সুলভ মূল্যত এযোৰ ধুনীয়া কাপোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰে। লগতে আজি আমাৰ সৰস্বতী পূজাৰ দ্বিতীয়টো চেল ডে। আৰু আপোনালোকে যদি ধুনীয়া এযোৰ কাপোৰ পিন্ধিব বিচাৰে তেতিয়াহ'লে আপোনালোকে হিয়াজ কালেকশ্যনলৈ আহক, হিয়াজ কালেকশ্যন চাওক। আপোনালোকে আমাৰ পৰা এযোৰ সুন্দৰ কাপোৰ কম দামত নিজৰ কৰি লওক। প্ৰথমে আহিছোঁ এযোৰ ৰিবি ডিজাইনৰ পদ্মিনী যোৰা। মই দেখাইছোঁ এযোৰ এনেকৈ খুব ধুনীয়া কাপোৰযোৰ, খুবেই বেছি ধুনীয়া দীঘে পানীয়ে পদ্মিনী সূতাৰ হ'ব। আৰু আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। এখন হ'ব চাদৰখন খুবেই বেছি ধুনীয়া, আহল বহল সকলো চাইজৰ মহিলাই পিন্ধিব পাৰিব। আৰু এইবিলাক যিহেতু মাটিশালৰ কাপোৰ, বহুত বেছি বহল নাথাকে। এইবিলাক 38 পান্না, 36ৰ পৰা 38 পান্না এনেকুৱাই হয়। আৰু এখন হ'ব মেখেলা। চাওক, এখন মেখেলাখনত এনেকুৱাই আছে ফুলৰ ডিজাইন মেখেলা। চাওকচোন, মই দেখাই দিছোঁ। আৰু ইয়াৰে ব্লাউজৰ পিচ হ'ব এইটো। ব্লাউজৰ পিছত এনেকৈ পাৰিটো বৈ দিয়া হৈছে। আৰু এই কাপোৰযোৰ যদি আপোনালোকে ল'ব বিচাৰে আমাৰ পৰা মাত্ৰ 2500 2500 টকাত ল'ব পাৰিব। ৰেডত বহুতে কাপোৰ বিচাৰি আছিলে, আজি ৰেডত কেইবাযোৰো লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। তাৰপিছতে আহিব এইযোৰ। চাওক, খুব বেছি ধুনীয়া মাল্টি কালাৰত কৰা হৈছে মিচিং পদ্মিনী কাপোৰ। আৰু এই কাপোৰবিলাক সম্পূৰ্ণ মাটিশালত বোৱা হয়, আমাৰ থলুৱা শিপিনীয়ে বয়। খুব বেছি ধুনীয়া এটা লুক দিয়ে কাপোৰবিলাক। তেওঁলোকে একদম মাল্টি কালাৰত কৰি চাওকচোন, এই কাপোৰযোৰৰ ডিজাইন চাওক, খুব বেছি ধুনীয়া হয়। আৰু মাজৰ বুটাখিনি চাওকচোন, এনেকৈ ঘন ঘনকৈ কৰা হৈছে। লগতে এইকেইটা হ'ব চাইড পাৰি ইয়াৰে। আৰু এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো এনেকুৱা ৰেডতে পাব আপোনালোকে। আৰু এইখন হ'ব মেখেলা। মেখেলাখনো খুব বেছি ধুনীয়াকৈ কৰা হৈছে, চাওকচোন। এখন হ'ব মেখেলা। আৰু এই কাপোৰযোৰ একেবাৰে কম দামত পাব আপোনালোকে। মাত্ৰ আপোনালোকে ল'ব পাৰিব 2800 2800 টকাত ল'ব পাৰিব। তাৰপিছতে দেখাম এযোৰ ৰেড কালাৰত আছে কাপোৰ। খুব বেছি ধুনীয়া মাল্টি কালাৰৰ কাপোৰেই হয়। ৰেডত বহুতে বিচাৰি থাকে, সেয়েহে ৰেড আজি কালেকশ্যন কৰি আনিছোঁ মই এক্সট্ৰাকৈ আপোনালোকৰ কাৰণে। আৰু এইখন চাওক, আঁচলৰ ডিজাইনটো এনেকুৱা হ'ব। খুব বেছি ধুনীয়া কালাৰ কম্বিনেশ্যন, চাওকচোন, ধুনীয়াকৈ কৰা হৈছে। আৰু মাজৰ বুটাখিনি চাওক, এনেকৈ কৰা হৈছে। যথেষ্ট ধুনীয়া, হেভি হয় কাপোৰযোৰ। আৰু ইয়াৰে এইখন হ'ব মেখেলা। চাওক, এইখন মেখেলা। মেখেলাখনো চাওক, এনেকৈ মাল্টি কালাৰত কৰা হৈছে। খুব বেছি ধুনীয়া মাল্টি কালাৰ ৱৰ্ক, বহুত বেছি ভাল লাগে। আৰু ইয়াৰে এইকেইটা চাইড পাৰি চাওক, চাইড পাৰিকেইটাও খুব বেছি ধুনীয়াকৈ কৰা হৈছে। আৰু এইটো হ'ব ব্লাউজৰ পিচ। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3150 3150 টকাত সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম এযোৰ গ্ৰীণ কালাৰৰ কাপোৰ। গ্ৰীণ কালাৰৰ কাপোৰ যথেষ্ট ধুনীয়া। কালাৰ কম্বিনেশ্যন বহুত বেছি ধুনীয়া লাগে। গ্ৰীণ কালাৰ যেতিয়া একদম মাল্টি কালাৰ কৰা হয়, কাপোৰযোৰৰ এটা এক্সট্ৰা লুক আহে। চাওক, এইখন চাদৰখন চাওকচোন, কিমান বেছি ধুনীয়া হয়। নকলেও হ'ব, আপোনালোকে দেখি গম পাইছে কিমান বেছি ধুনীয়া। চাওক, এক্সট্ৰাকৈ মই বৰ্ণনা কৰিব নালাগে, খুব বেছি ধুনীয়া হয় সঁচাকৈ। আৰু এইখন হ'ব চাদৰখন। চাওক, এনেকৈ দুটা দুটাকৈ বুটা কৰা হৈছে। লগতে ইয়াৰে এইখন হ'ব মেখেলা।
বেছি ধুনীয়া এই কালাৰটো মিচিং কাপোৰ বহুতে বিচাৰি থাকে এখন মেখেলাখনো বহুত ওপৰলৈকে কাম কৰা হৈছে আৰু এইকেইটা হ'ব সাইড পাৰি চাওক আৰু ইয়াৰে ব্লাউজৰ পিছটো সেম কালাৰতে হ'ব আৰু প্ৰাইস আহিব 3250 টকা 3250 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব এযোৰ আহিব গ্ৰীনত চাওক সেম প্ৰাইস হ'ব খুব বেছি ধুনীয়া চাওক মাল্টি কালাৰ কৰা হৈছে আৰু মাজৰ বুটাখিনি চাওকচোন এনেকৈ দুটা দুটাকৈ কৰা হৈছে এযোৰ যথেষ্ট ধুনীয়া আৰু ইয়াৰ লগতে আছে ব্লাউজৰ পিস আৰু এইকেইটা হ'ব ইয়াৰে সাইড পাৰি কেইটা চাওকচোন মাল্টি কালাৰ সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে আৰু এখন হ'ব মেখেলা চাওক বহুত ওপৰলৈকে কাম কৰা হৈছে এই কাপোৰযোৰৰ প্ৰাইস সেম আহিব 3250 টকা মাত্ৰ 3250 रुपीस একেবাৰে কম দামত পাই আছে আপোনালোকে সৰস্বতী পূজা উপলক্ষে নহলে এই কাপোৰবিলাকৰ মাৰ্কেট প্ৰাইস আপোনালোকে 3500 তলত কেতিয়াও নাহে আপোনালোকে আজি আমাৰ পৰা একেবাৰে কম প্ৰাইসত সৰস্বতী পূজাৰ অফাৰ উপলক্ষে মাত্ৰ 3250 3250 টকাত পাই আছে তাৰপিছতে ৰেডত আৰু এযোৰ লৈ আহিছো এযোৰ অকনমান ডাৰ্ক মেৰুন টাইপৰে হয় ৰেড কালাৰটো অলপ ডাৰ্ক কালাৰ বনোৱা হৈছে ৰেডটো চাওক ইয়াৰ আসলৰ ডিজাইনটো চাওক এনেকৈ কৰা হৈছে খুব বেছি ধুনীয়া হয় হেভি হয় আৰু ইয়াৰে চাওকচোন মাজত এনেকৈ সৰু সৰুকৈ বুটা কৰা হৈছে এনেকৈ কৰা হৈছে আৰু ইয়াৰে এখন হ'ব মেখেলা চাওকচোন এখন হ'ব মেখেলাখনো এনেকৈ ওপৰলৈকে কাম কৰা আছে আৰু লাইন বুটা আছে এনেকৈ যথেষ্ট ধুনীয়া কালাৰ কম্বিনেশ্যন চাওক সঁচাকৈ বহুত বেছি ধুনীয়া আৰু ইয়াৰে এইকেইটা হ'ব সাইড পাৰি আৰু ইয়াৰ লগতে থাকিব এইটো ব্লাউজৰ পিস আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3300 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছত দেখাম এযোৰ ৰিবি গাছিং সিম্পলত হ'ব এই কাপোৰযোৰ ৰিবি গাছিং আৰু এই কাপোৰযোৰৰ এই ডিজাইনখিনি যে দেখিছে আপোনালোকে এইটো কেছৰ ডিজাইনত কৰা হৈছে কেছে মাৰি দিয়া হৈছে এনেকৈ কালাৰিঙত কেছ মাৰি দিয়া হৈছে যথেষ্ট ধুনীয়া আৰু কোৱালিটিও বহুত বেছি ভাল ডাঠ পিচকৈ বোৱা হৈছে পদ্মিনী কাপোৰ খুব বেছি ধুনীয়া হয় পিন্ধিবলৈ প্ৰতিটো ভিডিঅ'ত কৈয়ে থাকো আচলতে পদ্মিনী কাপোৰ পিন্ধিবলৈ কেনেকুৱা সঁচাকৈ বহুত বেছি ধুনীয়া পদ্মিনী কাপোৰ আৰু যিসকলে পিন্ধিছে তেওঁলোকে জানে আৰু ইয়াৰে এখন হ'ব মেখেলা চাওক এখন মেখেলা আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিসটো বহুত ডাঙৰকৈ দিয়া আছে আপোনালোকে এটা হাত দীঘল সাইজৰ ব্লাউজ চিলাই ল'ব পাৰিব আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 2280 টকাত সংগ্ৰহ কৰিব পাৰিব 2280 টকাত সংগ্ৰহ কৰিব পাৰিব ব্লাউজৰ পিসটো চাওক এইটো যথেষ্ট ডাঙৰকৈ দিয়া হৈছে আপোনালোকে এটা হাত দীঘল সাইজৰ ব্লাউজ ধুনীয়াকৈ চিলাই ল'ব পাৰিব প্ৰাইস আহিব 2280 টকা তাৰপিছতে আহিব এযোৰ গেৰো ডিজাইনৰ মিচিং কাপোৰ ৰেড খুব বেছি ধুনীয়া হয় এই ডিজাইনটো আপোনালোকে যেতিয়া পিন্ধিব এই কাপোৰযোৰ এনেকৈ গেৰটো মাজত পৰিব আৰু ডিজাইন চাব কাপোৰযোৰ খুব বেছি ধুনীয়া এনেকৈ একদম হেভিত কৰা হয় কাপোৰযোৰ গেৰো ডিজাইনৰ মিচিং কাপোৰ চাওক খুব বেছি ধুনীয়া আৰু ইয়াৰে এখন হ'ব যেহেতু এই চাদৰখন যথেষ্ট হেভি সেয়েহে কাপোৰযোৰৰ লগত সাইড পাৰি নাথাকে আৰু এখন হ'ব মেখেলা মেখেলাখনো বহুত ওপৰলৈকে কাম কৰা হৈছে আৰু ইয়াৰে হ'ব এইটো ব্লাউজৰ পিস আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 2900 টকা ল'ব পাৰিব 2900ত সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম এযোৰ ব্লেক কালাৰ যথেষ্ট ধুনীয়া এযোৰ সব কালাৰ কম্বিনেশ্যন বহুত বেছি ধুনীয়াকৈ কৰা হৈছে সব কিমান ধুনীয়া হয় চাওকচোন আৰু মাজৰ বুটাখিনি চাওক কিমান বেছি ধুনীয়াকৈ কৰা হৈছে চাওকচোন মাজৰ বুটাখিনি এই ব্লেক কালাৰ কাপোৰবিলাক কেমেৰাৰ ওচৰলৈ আনিলে অলপ কিবা কালাৰ যোৱা নিচিনা লাগে কিন্তু তেনেকুৱা নহয় ফটো মাৰিলেও কিবা কালাৰ যোৱা কাপোৰৰ নিচিনা ঢেলা ঢেলা নিচিনা লাগে কিন্তু অকমান আঁতৰলৈ গ'লে কালাৰটো ঠিকেই থাকে আপোনালোকে নাভাবিব কালাৰ যোৱা বা এনেকা ঢেলা কালাৰ বুলি এইটো কিবা ব্লেকিশ টাইপৰ হৈ যায় কেমেৰাৰ ওচৰলৈ নিলে
আঁতৰত ঠিকে থাকে আৰু এখন মেখেলা চাওক এখন মেখেলা ধুনীয়াকৈ দেখাই দিছো আৰু ইয়াৰে এইকেইটা সাইড পাৰি আৰু ব্লাউজৰ পিস আছে আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 3250 টকাত সংগ্ৰহ কৰিব পাৰিব 3250 3250 পিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম এযোৰ স্কাই ব্লু মোক কোনোবা স্কাই ব্লু এনেকুৱা বিচাৰিছিলে আপোনালোকে যদি ভিডিওটো চাই আছে মোক মেসেজ কৰিব সকলোৱে নাম্বাৰ বিলাক সেভ কৰি ৰখাটো অসম্ভৱ সেয়েহে আপোনালোকে বেয়া নাপাব আমাৰ যথেষ্ট মেসেজ আহে বা ফোন আহে মনত ৰাখিবলৈ কেতিয়াবা অকমান টান হয় হে আপোনালোকে বেয়া নাপাব কেতিয়াবা মই যদি চিনি নাপায়ো সুধিবলগীয়া হয় এখন এনেকে গেৰো হ'ব আৰু ইয়াৰে এখন হ'ব মেখেলা আৰু যি সকলে ফাৰ্স্ট পেমেন্ট কৰিব যিয়ে ফাৰ্স্ট পেমেন্ট কৰিব তেৱে কাপোৰযোৰ পাব চাওক এবিলাক যেহেতু মাটিশালৰ কাপোৰ বহুত বেছি ষ্টক নাথাকে এপিস বা দুপিস এনেকুৱা সেম ডিজাইনত তেনেকেই থাকে এটো ব্লাউজৰ পিস গতিকে যিয়ে ফাৰ্স্ট পেমেন্ট কৰিব তেৱে কাপোৰযোৰ ল'ব পাৰিব আৰু আমাৰ পেমেন্ট মেথড অনলাইন হ'ব আপোনালোকে গুগল পে অথবা যিকোনো ইউপিআই পেমেন্ট কৰিব পাৰিব আমাৰ নাম্বাৰত আৰু আপোনালোকৰ নিজৰ কাপোৰযোৰ মনৰ পছন্দৰ কাপোৰযোৰ নিজৰ কৰি ল'ব পাৰিব তাৰ পিছত চাব এযোৰ ৰাণী পিংক কালাৰত আছে ৰাণী পিংক কালাৰতকে ডাৰ্ক বিঞ্জল কালাৰ টাইপৰ কেমেৰাত অকনমান লাইট আহিছে ফটো মাৰিলেও কাপোৰযোৰ লাইটে আহে অকনমান ডাৰ্ক হয় কালাৰটো খুব বেছি ধুনীয়া হয় চাওক গেৰো ডিজাইনতে হ'ব কাপোৰযোৰ আৰু আসলৰ ডিজাইনটো চাওক এটো বিছনি ডিজাইনত কৰা হৈছে আৰু গেৰোটো এনেকে বিছনি ডিজাইনতে কৰা হৈছে যথেষ্ট ধুনীয়া কাপোৰৰ কোৱালিটি বহুত বেছি ধুনীয়া আপোনালোকে পিন্ধি খুব বেছি ভাল পাব চাওক এটো গেৰো এনেকৈ কালাৰটো যথেষ্ট ধুনীয়া আৰু ইয়াৰে এটো হ'ব ব্লাউজৰ পিস এটো ব্লাউজৰ পিস এটো এনেকে সিম্পল হ'ব ব্লাউজৰ পিসটো আৰু এখন হ'ব মেখেলা মাত্ৰ 2900ত এই কাপোৰযোৰ আজি আপোনালোকে সৰস্বতী পূজাৰ অফাৰ উপলক্ষে লাভ কৰিব চাওক খুবেই বেছি ধুনীয়া হয় আৰু ইয়াৰে আৰু এটা কালাৰ দেখাই দিছো খুব বেছি ধুনীয়া কালাৰ এটা এটো চাওক কেমেৰাত আপোনালোকে ধৰিব পাৰিছে নিশ্চয় খুবেই বেছি ধুনীয়া আসলৰ ডিজাইন চাব এটো এনেকে এটো আসলৰ ডিজাইন কেমেৰাত আৰু খুব বেছি এটা ধুনীয়া কালাৰ দেখাইছো আপোনালোকক এটো আসলৰ ডিজাইন এটো কেমেৰাত কালাৰটো বৰ এটা ভাল আহা নাই খুব বেছি ধুনীয়া হয় কালাৰটো আৰু এটো হ'ব গেৰো চাওক মাজত এনেকৈ গেৰো হ'ব যেতি আপোনালোকে ধুনীয়াকৈ পিন্ধে কাপোৰযোৰ খুব বেছি ধুনীয়া লাগিব বহুত বেছি এটা ধুনীয়া কালাৰ হয় আৰু এখন হ'ব এটো হ'ব ব্লাউজৰ পিস এটো ব্লাউজৰ পিস চাওক আৰু ইয়াৰে এখন হ'ব মেখেলা চাওক মেখেলাখনো এনেকে ওপৰলৈকে কাম কৰা হৈছে ল'ব পাৰিব মাত্ৰ 2900 টকাত ল'ব পাৰিব খুব বেছি ধুনীয়া একেবাৰে কম দামত পাই আছে আপোনালোকে পদ্মিনী কাপোৰ এতিয়া বৰ্তমান মাৰ্কেটত ষ্টক পাবলৈ বহুত টান বহুত বিচাৰি ল'বলগীয়া হয় ষ্টক নাইকিয়া হৈ গৈছে আৰু মাত্ৰ 2900ত এইবিলাক কাপোৰ আপোনালোকে পাবলৈ নাই গতিকে আপোনালোকে ভিডিওটো চাই থাকোতে স্ক্ৰিনশ্বট লওক আৰু আমাৰ স্ক্ৰিনত দিয়া নাম্বাৰৰ সৈতে ফটাফট যোগাযোগ কৰক তাৰ পিছতে দেখাম পিওৰ নুনিৰ এযোৰ কাপোৰ খুব বেছি ধুনীয়া চাওক কালাৰটো ইমান বেছি ধুনীয়া হয় আৰু ইয়াৰে আসলৰ ডিজাইনটো চাওক এটো হ'ব আসলৰ ডিজাইন আৰু মাজত চাওক এনেকৈ ঘনকৈ বুটা কৰা হৈছে খুব বেছি ধুনীয়াকৈ কৰা হৈছে আৰু এইকেইটা হ'ব সাইড পাৰি চাওক এইকেইটা সাইড পাৰি পিওৰ নুনি জোৰা এখন হ'ব মেখেলা এখন মেখেলা আৰু ইয়াৰে ব্লাউজৰ পিসটো সিম্পল হ'ব এটা পাৰি থাকিব আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4500 টকাত সংগ্ৰহ কৰিব পাৰিব 4500 খুব বেছি ধুনীয়া তাৰ পিছত ইয়াৰে আৰু এটা কালাৰ দেখাম হোৱাইটত আছে এই কাপোৰযোৰ আপোনালোকে সৰস্বতী পূজাত পিন্ধিবলৈ খুবেই বেছি ভাল পাব চাওক ফিক্স বৰ্ডাৰত আছে কাপোৰযোৰ পাৰ্পল কালাৰত এনেকে ফুলৰ কাম এনেকে পাৰ্পল কালাৰতে কৰা হৈছে গোটেই চাদৰখন হেভিকৈ কৰা হৈছে চাওক ফিক্স বৰ্ডাৰৰ কাট লৈ দেখাই দিছো কাপোৰযোৰ আৰু ইয়াৰে এখন হ'ব মেখেলা পিওৰ নুনিৰ কাপোৰ পিন্ধিবলৈ খুবেই ভাল যথেষ্ট লাইট ওয়েটৰ আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা 4700 টকাত সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতে দেখাম পকোৱা সূতাৰ ৰিহা এখন চাওক ৰেড কালাৰত আছে খুব বেছি ধুনীয়া ইয়াৰে সাইড পাৰি আপোনালোকে থকাও পাব নথকাও পাব আপোনালোকৰ যিখনে পছন্দ সেইখনে ল'ব পাৰে আৰু কেছৰ ডিজাইন এনেকে হ'ব আৰু আগত এটো আপোনালোকে পকোৱা দহি কৰি ল'বৰ কাৰণে এনেকে সূতা ৰখা হৈছে এখন
পকুৱা সূতাৰ হ'ব আৰু ইয়াৰে আপোনালোকে যিকোনো কালাৰতে পাই যাব বেলেগ বেলেগ কালাৰটো পাব চাওক এইখিনি আছে এনেকৈ দেখাই দিছোঁ একেলগতে বেলেগ কালাৰ ল'ব বিচাৰিলেও আপোনালোকে ল'ব পাৰিব এইখন হ'ব ৰিহা আপোনালোকে চাদৰৰ তলত নামঘৰলৈ যাওঁতে বা যিকোনো অনুষ্ঠানত আমাৰ অসমীয়া মানুহৰ এখন ৰিহা প্ৰয়োজন হয়ে আপোনালোকৰ যিসকলৰ প্ৰয়োজন হৈ আছে মই এনেকৈ কালাৰখিনি দেখাই দিছোঁ আৰু যদি আপোনালোকৰ প্ৰয়োজন তেতিয়াহ'লে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব ল'ব পাৰিব মাত্ৰ 700 ৰুপিজ 700 টকাত ল'ব পাৰিব তাৰপিছতে দেখাম ধুলাই পাটৰ ৰিহা যোৰা যথেষ্ট কালাৰ আহি গৈছে ষ্টক আপোনালোকৰ মনৰ পছন্দৰ যিযোৰ কালাৰে পিন্ধিব বিচাৰে সেই কালাৰে আমাৰ ওচৰত এটা উপলব্ধ হৈছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু তাৰ লগতে এখন দেখাওঁ ধুলাই পাটৰ এখন চিংগল চাদৰ আহিছে গ্ৰীণ কালাৰ এনেকৈ কেছত কৰা হৈছে যথেষ্ট ধুনীয়া এইখন চাদৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 800 টকাতে ল'ব পাৰিব আমাৰ পৰা এইখন চাওক খুব বেছি ধুনীয়া কোৱালিটি হয় চাওক মই কেমেৰাত ওচৰৰ পৰা দেখাই দিছোঁ আমাৰ মাটিশালত বোৱা কাপোৰ ধুলাই পাটৰ হয় মাত্ৰ 800 ৰুপিছত এই চাদৰখন আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে ধুলাই পাটৰ যোৰা চাওক এনেকৈ এইযোৰ প্ৰথমে দেখাইছোঁ গ্ৰীণ কালাৰত আছে এনেকৈ গ্ৰীণ কালাৰ কেছত বচা হৈছে সকলোবিলাক কাপোৰ মই মেলি নেদেখাওঁ কালাৰসমূহ দেখাই দিম আপোনালোকে চিলেক্ট কৰিব আৰু যদি বিচাৰে ফটো চাবলৈ তেতিয়াহ'লে মোক হোৱাটছআপত কণ্টেক্ট কৰিব প্ৰথমে এইযোৰ গ্ৰীণ কালাৰত দেখালোঁ তাৰপিছতে আপোনালোকে এইযোৰ মেৰুন কালাৰত পাই যাব মেলি দেখাই দিছোঁ মেৰুন কালাৰ কাপোৰযোৰ অকণমান চাওক আচলৰ ডিজাইনটো এনেকুৱা হ'ব আৰু গোটেই গাটোতে এনেকৈ বুটা কৰা হৈছে ঘন ঘনকৈ বুটা কৰা হৈছে আৰু পিন্ধিবলৈ খুবেই ভাল পাব এই কাপোৰবিলাক যিমান আপোনালোকে ইউজ কৰিলেও যিমান ৰাফ ইউজ কৰিলেও এই কাপোৰবিলাক বেয়া নহয় আপোনালোকে বছৰ বছৰ ধৰি এই কাপোৰবোৰ পিন্ধিব পাৰে ধুনীয়াকৈ আৰু এই কাপোৰযোৰ আপোনালোকে গৰম ঠাণ্ডা কোনো কথা নাই সকলো ছিজনতে ধুনীয়াকৈ পিন্ধিব পাৰে লগতে গৰমত পিন্ধিবলৈ খুবেই ভাল যিহেতু আৰু কালাৰটো হোৱাইট হয় আৰু এইখন হ'ব মেখেলা চাওক এইখন মেখেলাখন 38 পান্নাৰ হ'ব বহুত বেছি বহল আহল নাথাকে এইবিলাক মাটিশালৰ কাপোৰ হয় আৰু 38 পান্নাতে আপোনালোকে সকলোবিলাক কাপোৰ পাব আৰু ল'ব পাৰিব মাত্ৰ 1500 টকা 1500 ৰুপিছত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছত পাব ৰেডত ধুনীয়াকৈ কৰা হৈছে কেছৰ ডিজাইন আপোনালোকে যিযোৰ কাপোৰে ভাল লাগে সেইযোৰ কাপোৰে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ৰেড এইযোৰ আহিব ব্লেকত খুব বেছি ধুনীয়া ধুলাই পাটৰ কাপোৰ পিন্ধিবলৈ বহুত বেছি ধুনীয়া আৰু এইযোৰ হ'ব নেভি ব্লু ব্লেক মই দেখাই দিম যি ষ্টক আছে গোটেইখিনি দেখাই দিম আপোনালোকে স্ক্ৰীনশ্বট ল'ব মাত্ৰ আৰু আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে আপোনালোকে যোগাযোগ কৰিব এইটো এটা আছে ব্লু কালাৰত এইযোৰ চাওক ৰাণী পিংক কালাৰত আছে খুব বেছি ধুনীয়া হয় আৰু এই কাপোৰযোৰ সকলো মহিলাই পিন্ধিব পাৰিব বোৱাৰী জীয়ৰী বা আদহীয়া বৃদ্ধ কোনো কথা নাই সকলো মহিলাই ধুনীয়াকৈ পিন্ধিব পাৰে লগতে ব্লাউজটো ইয়াৰ লগত যদি আপোনালোকে কণ্ট্ৰাষ্ট কৰি পিন্ধে বা হোৱাইটতো পিন্ধিব পাৰে কিন্তু কণ্ট্ৰাষ্ট কৰি পিন্ধিলে খুব বেছি ভাল লাগিব কাৰণ কাপোৰযোৰ যিহেতু হোৱাইটত কৰা হৈছে আৰু কাপোৰযোৰ চিম্পুল হ'ব চাইড পাৰি নাথাকে এইবিলাক কাপোৰৰ লগত ব্লাউজৰ পিছো নাপায় আপোনালোকে মেখেলা আৰু চাদৰ পাব অকল আৰু আপোনালোকে যদি ব্লাউজৰ পিচটো কণ্ট্ৰাষ্ট কৰি পিন্ধে তেতিয়া খুব বেছি ভাল লাগিব আৰু এইটো পাব পাৰ্পল কালাৰত পাব এইযোৰ আহিব ৰেডত খুব বেছি ধুনীয়া ৰেডৰ এইটো এটা আছে ৰেডত কেছৰ ডিজাইন বেলেগ বেলেগ হ'ব অকণমান বেলেগ চাওক যিযোৰে ভাল লাগে আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব মাত্ৰ 1500 ৰুপিজ 1500 টকাত সংগ্ৰহ কৰিব পাৰিব এইযোৰ চাওক খুব বেছি ধুনীয়া কালাৰত আছে মাত্ৰ 1500 টকাত ল'ব পাৰিব ৰেডত এইটো এটা আছে সেমে হয় গ্ৰীণ যিসকলে ভাল পায় পিন্ধিব পাৰিব আৰু এই কাপোৰবিলাকৰ মাজত বুটা কৰা হৈছে সৰু সৰুকৈ বুটা দিয়া হৈছে এইটো এটা আহিব ৰেডত নেভি ব্লু চাওক খুব বেছি ধুনীয়া এইযোৰ চাওক কেছৰ ডিজাইন বহুত বেছি ধুনীয়া হয় চাওকচোন ওচৰৰ পৰা দেখাই দিছোঁ চাওক এইযোৰ আছে ৰেড গ্ৰীণ কোৱালিটিও যথেষ্ট ভাল পাব পাৰ্পল কালাৰত আছে গ্ৰীণ পিংক যিসকলে ভাল পায় পিন্ধিব পাৰে লাইটত আছে একদম লাইট পিংকত আছে খুব বেছি ধুনীয়া লাগিব তাৰপিছতে
এযোৰ হ'ব গ্ৰীণ চাওক এযোৰ হ'ব গ্ৰীণ গ্ৰীণৰ ইয়াৰ কেছটো খুব বেছি ধুনীয়াকৈ কৰা হৈছে কাপোৰযোৰ মই মেলি দেখাইছোঁ অকণমান লাষ্টত এযোৰ আৰু আপোনালোকৰ যিযোৰে ভাল লাগে সেইযোৰে পিন্ধিব পাৰিব মাত্ৰ মোক স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আৰু এযোৰ চাওক এনেকৈ গ্ৰীণ কালাৰ এইটো কেছৰ ডিজাইনটো দেখাই দিছোঁ আৰু মাজত চাওক এইখিনি এনেকৈ সৰু সৰুকৈ ডবোৱা মাৰি দিয়া হৈছে সৰু সৰুকৈ ডবোৱা কৰি দিয়া হৈছে আৰু ইয়াৰে এখন হ'ব মেখেলা চাওক ল'ব পাৰিব মাত্ৰ 1500 টকা 1500 টকাতে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিলে আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে আৰু যদি ভাল পালে এটা লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এযোৰ ধুনীয়া কাপোৰ কম দামত পিন্ধিব পাৰে আৰু পুনৰ নতুন এটা ভিডিঅ' লগ পাম তাৰ আশাৰে আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক সুস্থ থাকক